আজি এটা ভিডিঅ' বনাই দিওঁ। আজি হৈছে 4 তাৰিখ 4 এপ্ৰিল 2026। আজি ট্ৰেইনিং আছিলে, ইলেকশ্যনৰ ট্ৰেইনিং আছিলে। আৰু বাহিৰে মই এতিয়া পাই গ'লোহি আমাৰ স্কুলৰ যিখন ফিল্ড, স্কুলৰ ফিল্ডত। আৰু স্কুলৰ ফিল্ডলৈ আজি আহিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা। এতিয়ালৈকে আহি পোৱাহি নাই। হেলিপেডৰ যিডোখৰ জেগা ঠিক কৰিছে সেইডোখৰত চব মানুহ গোট খাই আছে। এয়া পূৰা মানুহ ৰেডি হৈ আছে। তেওঁ এতিয়ালৈকে অহা নাই, অলপ সময়ৰ পিছতে আহিব বুলি কৈছে। চব সাজু হৈ আছে। আৰু হেলিপেড এইটো আগত দেখিছে চাগে। আৰু এইবিলাক চব এইটো কিবা, এইটো কি জানো, বগা ফুলা এইটো দেখিছে যে, এইটো বতাহৰ কিবা ছিগনেল হয়। আৰু এইখন হেলিপেড দেখিছে চাগে, এইটো ধুনীয়াকৈ বনাই থৈ দিছে। আহি পোৱাহি নাই, পাবহি বুলি কৈছে আৰু অলপ সময়ৰ পিছতে। মামাক বাহিৰততো চাবগৈ নোৱাৰি, বহুত ভিৰ। আৰু যিটো ৰাস্তা সেইটোত মানুহ ৰখি থাকিবলৈ দিয়া নাই। মই এইডোখৰত আহি যেনে তেনে ৰৈ আছোঁহি, এডোখৰ সুবিধা পালোঁ তেওঁক চাবলৈ, হেলিপেড নমা চাবলৈ। সেইকাৰণে এইখিনি ৰখি আছোঁহি। আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকৈ নামে, আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। হেলিপেড নমাৰ পৰা হয়তো আপোনালোকক দেখাব পাৰিম যোনডোখৰ ৰখি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইফালে দেখিছেনে, এই তাত গোটেই মিটিংখন হ'ব। এইখন হৈছে আমাৰ স্কুলৰ ফিল্ডখন। আৰু তাৰ ওচৰতে এই ফিল্ডখন লাগি আছে, ওচৰতে মানে দুখন ফিল্ড আছে ওচৰা-ওচৰিকৈ। এইখন ফিল্ডত এতিয়া হেলিপেড হ'ব, নামিব। আৰু ইয়াৰ পৰা তেওঁ গাড়ীত এই মেইন ফিল্ডখনলৈ যাব। ইয়াত তেওঁ কেম্পেইনিং কৰিব ময়ূৰ বৰগোহাঁই হৈ। তো চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকক দেখাই আছোঁ, হয়তো ভালকৈ দেখাব নোৱাৰিব পাৰোঁ। চাই থাকক ভিডিঅ'টো। এয়া মামা পাই গ'লহি, হেলিকপ্টাৰ আহি গ'ল, দেখাই আছোঁ, চাই থাকক। এয়া এইখন নহয় নেকি? টেষ্টিং নেকি? হে? অঁ, এইটো ধোঁৱাটো ওলাইছে। অঁ, এয়া ধোঁৱা উলিয়াইছে। এনেকৈ লেণ্ডিং কৰে চক। অহাৰ আগত ধোঁৱাটো এনেকৈ উলিয়ায়। এতিয়া লেণ্ডিং কৰাৰ আগত তেনেকৈ ধোঁৱাটো উলিয়াই দিয়ে। আৰু এইয়া এক পাক দি আহিছে। এইয়া এপাক দি আহিছে এইফালে দি। এইয়া আহি আছে। হেলিকপ্টাৰ কেনেকৈ লেণ্ডিং কৰি দেখিছেনে? ডাইৰেক্ট আহি নামি নিদিয়েহি, এক পাক দি লয়।
আদৰিবলৈ মানুহ সাজু এতিয়ালৈকে নমা নাই এইটো এতিয়াহে জ্বলিছে ভালকে ভৰি এখনো দি দিব লাগিব ৰখিলে পাংখা ৰখিলে এতিয়া মামিব মামা হেলিকপ্টাৰৰ পৰা পাইলটবোৰে জিন্স পেণ্ট পিন্ধি আহে নেকি এইটো চাইডেহে নামিলে হয় এইটো চাইডে নহয় বাই বাই দিলে তেওঁ খুচ চাব চিয়াই দিয়ক মামা এয়া মামা গ'ল আৰু এতিয়া এইফালে যাবলৈ দিয়া নাই প্ৰথমতে যাবলৈ দিয়া নাছিলে এতিয়া পূৰা মানুহ সৰু সুৰাই গৈছে ত্ৰিদীপ দা কোন জিন্দাবাদ দিদি ট্ৰেইনিং আছিল ভিডিঅ'টোত হয়তো মামাক ভালকৈ দেখাব নোৱাৰিলোঁ যি ক'লেও যিকণ দেখিলে তেতিয়া সন্তুষ্ট হ'ব আৰু এতিয়া সেইফালে যাবলৈ দিয়া নাই মামাক এতিয়া যিডোখৰত নামিছেগৈ সেইফালে এতিয়া সোমাবলৈ দিয়া নাই আগতীয়াকৈ যিখিনি মানুহ সোমালে সেইখিনিয়ে এতিয়া সোমাবলৈ নিদিয়ে তো মানুহ পূৰা ভিৰ তো ভিডিঅ'টো সামৰিলোঁ তেওঁক চাবলৈ আৰু হেলিকপ্টাৰ চাবলৈ আহিছিলোঁ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' লগ পাম জয় অসম।